যেটো বিটিসি নির্বাচন আহি আছে ইয়াত আমি মিত্রজোটে 40টা সমষ্টি জিকিম আগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিছা কথা কয় ভুল কথা কয় নিজৰ দলৰ মানুহক তেখেতে মিছলিড কৰি আছে ৰাইজক মিছলিড কৰি আছে Total 37,016 marginal देरहानो हादों रायजोफ्रा देरहादों रायजोफ्रा देरहादों गतिके रायजोफोरखौ बे आं देरहानाय नङा बे आं देरहानाय नङा बे बेवहाय मित्रजोटनि लिडारफोरानो देरहाजोबदों गासिबो आसामनि चिफ मिनिस्टार डक्टर हिमन्त बिश्व शर्मा लोगोसे जोंनि इउपिपि दलनि आफादगिरि समर बर' सार बिथांमोनानो देरहादों आरो एजिपिनि प्रेसिडेन्ट अतुल बिथांमोनानो देरहादों गतिके बेवहाय आंल' देरहानाय नङा बेवहाय मित्रजोटानो देरहादों होननानै आं ओनसोलनि मा खामानि बेखौ पर्यायक्रमे गासिबो प्रसेसफ्रा जोबनायनि उनाव पर्यायक्रमे मा मावनाय जागोन बेखौ लकेलि रायज्लायनानै थि खालामनाय जागोन বিজেপি আৰু বিজেপিৰ প্ৰাৰ্থী হিচাপে হিউজ মাৰ্জিনত আজি জিকিবলৈ সক্ষম হৈছে মই তেখেতক কংগ্ৰেচুলেশ্যন জনাইছো আৰু ইয়াৰ পিছত আমাৰ এই ফলাফলৰ কাৰণে সিডলিবাসী ৰাইজক মই ধন্যবাদ জনাইছো সিডলিত আমাৰ বিশেষকৈ বড়ো কোচ ৰাজবংশী মাইনৰিটি বঙালী গোৰ্খা আদিবাসী সান্থালী শূদ্ৰধৰ বিভিন্ন জনগোষ্ঠী আছে এই নিৰ্বাচনত সকলো জনগোষ্ঠী হিলদল ভাঙি ওলাই আহিছে আৰু আমাৰ মিত্ৰজোঁটৰ লগত থিয় দিছে গণতন্ত্ৰটো শক্তিশালী কৰাৰ কাৰণে বিটিআৰত চিৰস্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰত্যেকজন নাগৰিকৰ নিৰাপত্তাৰ কাৰণে ইউপিপিএল বিজেপি চৰকাৰে যে কাম কৰিছে এই কথাটো সকলো আজি বুজি পাইছে ইয়াৰ কাৰণে মই সিডলিবাসী ৰাইজক ধন্যবাদ জনাইছো আমাৰ তিনিটা দলৰ হৈ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যোৱা 4টা বছৰত আমাক প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো ক্ষণত আমাক সহায় কৰিছে আমাক নেতৃত্ব দিছে আৰু সিডলি সমষ্টিত ডাঙৰ ডাঙৰ আঁচনি তেখেতে দিছে আৰু ইয়াৰ লগতে আজি অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন কল্যাণকামী আঁচনিবিলাক দি পেলাই আমাক সহায় কৰিছে এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক সদায় নেতৃত্ব দিয়াৰ কাৰণে মই সিডলিৰ জয়ৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছো বিজেপিৰ প্ৰেসিডেন্ট ভৱেশ কলিতা ডাঙৰীয়া মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াকে আদি কৰি আমাৰ ডিস্ট্ৰিক্ট লিডাৰ যিসকল আছে ৰতন ৰয় ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছো অগপৰ আমাৰ প্ৰেসিডেন্ট অতুল বৰা ডাঙৰীয়া সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ কৰ্ণমোহন ৰায় ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছো আমাৰ ইউপিপিএলৰ হয় আমাৰ প্ৰতিষ্ঠাপক সভাপতি ইউজি ব্ৰহ্ম ডাঙৰীয়া আমাৰ ৱৰ্কিং প্ৰেসিডেন্ট সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াকে আদি কৰি সকলো ইএম এমচিএলএ এমএলএ আমাৰ বুথলৈকে কৰ্মকৰ্তা কাৰ্যকৰ্তা অশেষ কষ্ট কৰিছে মই তেখেত সকলক ধন্যবাদ জনাইছো সিডলি সমষ্টিৰ এই হিউজ মাৰ্জিনতে বিজয় হৈছে ইয়াৰ মূল কাৰণটো হৈছে বড়োলেণ্ডৰ শান্তি প্ৰতিষ্ঠা হৈছে সকলো নিৰাপত্তা পাইছে আৰু সকলো জাতি জনগোষ্ঠীয়ে ভূমিৰ সমস্যাৰ পৰা বিভিন্ন সমস্যা স্বাধীনতাৰ 70 বছৰত সমাধান নোৱা সমস্যাবিলাক সমাধান হৈছে আৰু আজি সবে বুজি পাইছে যে এই মিত্ৰজোঁটটো সঁচাকৈ 35 লাখ জনসাধাৰণক সেৱা কৰিবলৈ আহিছে আৰু আগত যিসকলে ৰাজনীতি কৰি আছিলে এই সকলে ৰাইজক ঠগাবৰ কাৰণে ৰাইজক দমন কৰাৰ কাৰণে বিভিন্ন হিংসাৰ মানে পৰিৱেশ গঢ়াৰ কাৰণে আৰু ৰাইজৰ লগত সদায় প্ৰতাৰণা কৰাৰ কাৰণে ৰাজনীতি কৰিছিলে টকা পইচা ধন সম্পত্তিৰ কাৰণে ৰাজনীতি কৰিছিলে আৰু আমি যে সঁচা অৰ্থত ৰাইজক সেৱা কৰিব আহিছো এইটো সিডলি সমষ্টিৰ লগতে বিটিআৰ অঞ্চলৰ সকলো ৰাইজে বুজি পাইছে আৰু সেই কাৰণে আজি এই হিউজ মাৰ্জিনত আমি জিকিবলৈ পাৰিছো ইপিএফক ৰাইজে এটা লেসন দিছে তেখেতসকলক ৰাইজে শিকাইছে যে ৰাজনীতি কৰাটো অকল বেলেগক ক্ৰিটিসাইজ কৰি বেয়া কথা কয় মানুহক বিপথে পৰিচালনা কৰি ভুল কথা কয় সদায় ৰাজনীতি কৰিব নালাগে ভাৰতবৰ্ষৰ গণতন্ত্ৰ যথেষ্ট মেচিউৰ হৈছে ভাৰতবৰ্ষৰ গণতন্ত্ৰ যথেষ্ট শক্তিশালী প্ৰত্যেকজন ভোটাৰ ৰাইজে সচেতন হৈছে এই কথাটো বিপিএফে বুজি পোৱা নাই এই কাৰণে এই নিৰ্বাচনত তেখেতসকলে অকল আমাক গালি গালাজ কৰি বেয়া কথা ব্যৱহাৰ মানে কৈ পেলাই আমাক ক্ৰিটিসাইজ কৰি ৰাজনীতি কৰিছে কিন্তু আমাৰ নেতাসকলে ৰাইজক লৈ পেলাই কি কাম কৰিব
অনাগত দিনত বিটিআৰ অঞ্চলটো কেনেকৈ আগুৱাই লৈ যাব, কি সমস্যা আছে সেইটো লৈ পেলাই আমি কথা পাতিছোঁ। আমি ৰাইজক সন্মান দিছোঁ, তেখেতসকলে ৰাইজক ভয় খুৱাইছে। আমি ৰাইজক মৰম দিছোঁ, তেখেতসকলে ৰাইজক দমন কৰিছে। গতিকে এইটোৱে ডিফাৰেঞ্চ। সেইকাৰণে BPFৰ অনাগত দিনত আৰু ইয়াত ৰাজনীতি নাই, এইটোৱে লাষ্ট নিৰ্বাচন। ইয়াৰ পিছত আৰু প্ৰত্যেকটো নিৰ্বাচনত BPFে হাৰিব আৰু 40টা সমষ্টিত এটাও সমষ্টি BPF যে নিজিকে সেইটো চিয়ৰ হৈ গ'ল। যিটো BTC নিৰ্বাচন আহি আছে ইয়াত আমি মিত্ৰজোঁটে 40টা সমষ্টি জিকিম। আগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিছা কথা কৈ, ভুল কথা কৈ নিজৰ দলৰ মানুহকো তেখেতে মিছলিড কৰি আছে, ৰাইজকো মিছলিড কৰি আছে। গতিকে তেখেতে দলৰ মানুহকো ধৰি ৰাখিব নোৱাৰে, ৰাইজকতো ধৰি ৰাখিব নোৱাৰে, নিজৰ দলৰ মানুহকো ধৰি ৰাখিব নোৱাৰে। মই ভাবোঁ যে BTC নিৰ্বাচনলৈকে ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ BPFত মানুহ নোহোৱা হ'ব। কাৰণ এইবাৰে নিৰ্বাচন খেলিবলৈ ইহঁতৰ কেম্পিং কৰিবলৈ মানুহে নাছিলে। কেইজনমান ডেকা ল'ৰাক বজাৰে বজাৰে কেম্পিং কৰিব দিছে, আপোনালোকে দেখিবলৈ পাইছে। গতিকে আজি আগ্ৰামা মহিলাৰী ডাঙৰীয়াক নিজৰ যিহেতু মিছন আৰু ভিজন নাই, নিজৰ যিটো এটা ৰাইজক লৈ কোনো ধৰণৰ আঁচনি নাই, তেনেকুৱা পলিটিক্সৰ আজিৰ সময়ত কোনো